সকলো শিক্ষক গুৰু নহয় আকৌ তোমাৰ আজিৰ নতুন প্ৰজন্মই বেয়া বস্তু খায় মদ খায় ড্ৰাগছ খায় অভদ্ৰামি কৰি পৰিৱেশ বিনষ্ট কৰাতকৈ এনেকুৱা ধৰণৰ আদৰ্শবিলাক ল'ব নোৱাৰে নে কিন্তু এজন উজা হ'বলে 24টা বাদ্য জ্ঞান লাগিব 24টা বাদ্য বজাব জানিব লাগিব 24খন উজা হাত জানিব লাগিব মই অথনি যেনেকে দেখুৱালো টংলতি হাত এখন মেঘে গজা হাত এখন দেখালো তেনেকুৱা 24খন হাত আছে 24খন হাত বজাব জানিব লাগিব 24টা বাদ্য জানিব লাগিব বুলনি জানিব লাগিব দিন পেপা ঢোল খোল মৃদং তালবাহী টুকাৰী তবলা খুটিতাল নেগেৰা খঞ্জৰি ঢুলুক বেহেলা চেৰেন্দা গগনা মুৰলি কালি ঢাক দবা কা ডম্বৰু জয় ঢোল খুটুলি এই 24টা বাদ্য জানিব লাগিব আদি সত্য যুগে ঢোল ভৈল উত্তপন কৈলাশৰ মহাদেৱ ঢোলৰ জনম যাকো বোলে মহাদেৱ কণ্ঠ মুণ্ডমালা ঢোল ভাৰ আহি বোলে তাৰ এক কলা কিছুমানে যদি কয় ঢোল লোকবাদ্য নে দেৱবাদ্য যিয়ে বিহু কৰে তেওঁলোকৰ কাৰণে লোকবাদ্য আমাৰ কাৰণে কিন্তু দেৱবাদ্য একদিনা যখুদাই তাঁতবাতি কৰে গৰখীয়া শ্ৰীকৃষ্ণই আমনি যে কৰে তাঁতৰ ব তোলা চুঙা কৃষ্ণই চুৰ কৰি নিয়া পাছে বচাবৰক দিয়ে বচাবৰে পাই চুঙা গগনা সাজিলে এতিয়া গগনা কোনে বনাইছিলে বুলি ক'লে বচাবৰে বনাইছিলে প্ৰথম নিয়োগ সৰ্বজন আমাৰ বচন প্ৰথমতে দৰিকনা পুথিৰ জনম মাছৰ কথাখিনি আহিব এতিয়া তাৰপিছত চৰাই বুলনিত গোটেই চৰাই কথাখিনি আহিব ৰজা বুলনিত সত্য যুগৰ পৰা এতিয়ালৈকে যিমান কেইজন ৰজা আছিলে গোটেইকেইজনৰ নাম আমি জানিব লাগিব আমি সেইখিনি এখন বুলনি আকাৰত ধুনীয়াকে মালিতা আকাৰত ধুনীয়াকে সুৰ দি আমি গাব পাৰিব লাগিব সেইখিনি বস্তু এটা ডান্স শ্ব' আছিলে মই পাহৰি গলো বিহু নৃত্য পৰিবেশন কৰিছে একদম মানে যি বিহু নহয় আৰু মডাৰ্ণ ডান্সৰ নিচিনাকে কাপোৰ পিন্ধিছে সেইদৰে সেই তেনেকুৱা বিলাক যাতে নহওক তাৰ এগেইনষ্টত কিবা ষ্টেপ ল'বলৈ বিহু সুৰক্ষা সমিতি থাকিব লাগে এতিয়া আমাৰ বিহুটোক আমি গোটেই বিশ্বত যদি চিনাকি দিবলৈ যাওঁ তেতিয়া আমি সেই পথাৰত কৰা ফূৰ্তিটো দেখুৱালে নহব মানুহক সেই বস্তুটো এতিয়া ধৰক আপুনি আমেৰিকালৈ গৈছে আমেৰিকাৰ এটা ডান্স ষ্টাইল আপুনি যদি শিকিব বিচাৰিছে তেহেঁতি এনেই উধাই মুধাই নাছিলে আপুনি সেইটোৰ প্ৰতি আকৰ্ষিত নহব তেওঁলোকে এটা চিষ্টেমেটিক ৱেত এটা উলিয়াই দিছে সেই বস্তুটো তেওঁলোকে প্ৰেক্টিচ কৰে লগতে যিটো তেহেঁতৰ ফূৰ্তি আছে সেইটোও কৰি থাকে এতিয়া আমি ঢোল যেনেকে বজাব জানো সেই হিচাপে আমি যেতিয়া গাঁৱত ফূৰ্তি কৰো মানুহৰ লগত তেতিয়া সেইবোৰ নিয়ম আমি নামানো সেই যিটো আমাৰ কি বুলি কম অৰিজিনেল যিটো সেইটো এতিয়াও আছে কিন্তু আমি যেতিয়া ষ্টেজ পাৰফৰমেন্স কৰো তেতিয়া আমি সেই বস্তুটো দেখুৱালে ধুনীয়া নালাগে নমস্কাৰ আপোনালোকৰ আগত এনে এজন যুৱক আজি চিনাকি কৰি দিম যিজন যুৱকৰ কি কলা নাই তেওঁৰ ওচৰত আপোনালোকে শুনি আচৰিত খাব এই যুৱকজনে কি বাদ্যযন্ত্ৰ বজাব নাজানে ঢোল খোল পেঁপা নেগেৰা তাবলাকে আৰম্ভ কৰি প্ৰত্যেকটো বাদ্যযন্ত্ৰ বজাব জানে আৰু তেওঁৰ ৰং বসন্তৰ উৎসৱ 2025ৰ শ্ৰেষ্ঠ উজা মই চিনাকি কৰি দিম মই হতবাক হৈছিলোঁ যেতিয়া তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ তেওঁৰ লগত কথা পাতো বুলি কওঁতে তেওঁ কেৱল বাদ্যযন্ত্ৰৰ লগতে জড়িত নহয় তেওঁ শিক্ষাৰ জগতখনত এটা পোহৰ ধ্ৰুৱতৰাৰ দৰে জিলিকি থকা এটি নক্ষত্ৰ ইমান বাদ্যযন্ত্ৰ কেনেকে বজাই আগবাঢ়ি গৈছে লগতে পঢ়াৰ জীৱনটো কেনেধৰণে আগবাঢ়ি গৈছে
এই গোটেই কথাখিনি তেওঁৰ লগত পাতিব লাগিব নতুন প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হ'ব আমি বেছি কথা নাপাতো তেওঁৰ প্ৰত্যেকটো বাদ্যযন্ত্ৰ আমি শুনিম কেনেকৈ বজায় আৰু লগতে আজি সাংস্কৃতিৰ পথাৰখনত বিভিন্ন ধৰণৰ বেপেৰুৱা কথা বজৰুৱা কথা সাংস্কৃতিক গোটেই অপসংস্কৃতিয়ে গোটেইখন গ্ৰাস কৰি পেলাইছে বিহুৱেই হওক ভাওনাই হওক ঢোলেই হওক নেগেৰাই হওক এই সময় গোটেইবিলাক সাংস্কৃতিৰ যিখন পথাৰ এই পথাৰখন গ্ৰাস কৰি পেলাইছে কিছুমান অপতৃণ্যই এই গোটেই কথাখিনি আমি পাতিব লাগিব এজন অতি মেধাৱী ছাত্ৰ দিল্লী পাব্লিক স্কুলত পঢ়া সৰুৰ পৰা অতি মেধাৱী ছাত্ৰ 90% তলত পোৱাৰ বনতেই নপৰে ল'ৰাজনৰ দেউতাকৰ মুখেৰে শুনা মতে এতিয়া বৰ্তমান মাষ্টাৰ ডিগ্ৰী কৰি আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি মই বৰ বেছি কথা নকওঁ প্ৰথমতে আপোনালোকক চিনাই কৰি দিছো এয়াই হৈছে আপোনালোকৰ আজিৰ অতিথি বিজয় দুৱৰা নমস্কাৰ বিজয় নমস্কাৰ বিজয় তোমাৰ নামটো প্ৰথমতে তুমি কোৱাচোন তাৰ পিছত আমি আগবাঢ়িম আসলে মোৰ নামটো ঝঞ্ঝা বিজয় দুৱৰা মই ঝঞ্ঝাটো মোৰ ফুটা নাই সেইকাৰণে মই বিজয় দুৱৰা বুলি আৰম্ভ কৰিছো হয় বহুতে সেইকাৰণে ফুটাব নোৱাৰে কাৰণে বিজয় বুলিয়ে মাতি থাকে হয় কিন্তু নামটো ঝঞ্ঝা বিজয় দুৱৰা এতিয়া ঝঞ্ঝা অৰ্থটো হৈছে ধুমুহা অসমীয়া শব্দ হয় বহুতে নাজানে ঝঞ্ঝা মানে ধুমুহা আৰু বিজয় মানেতো গম পাইছে ঝঞ্ঝা বিজয় মানে ধুমুহাক বিজয় কৰিব পৰা মানে ধুমুহাৰ ওপৰত জয় প্ৰাপ্ত কৰিব পৰা ইয়াৰ অৰ্থটো হৈছে যে যিকোনো কঠিন পৰিস্থিতিক হৰাব পৰা এই নামটো বিষ্ণু ৰাভাৰ নাম আছিলে এই নামটো মোক মোৰ জেঠুৱে দিছিলে ঝঞ্ঝা বিজয় আচলতে ঝঞ্ঝা বিজয়ী ধুমুহাক বিজয়ী কিন্তু এই বিজয়ী বুলি কৈ দিলে অকমান মাইকী মানুহৰ নাম নিচিনা লাগে কাৰণে সেইটো অতৰাই ঝঞ্ঝা বিজয় বুলি নামটো দিয়া হ'ল বিজয় আমি যে কথা পাতিম আজি তোমাৰ লগত আৰু বহুত আশা আছে মই তোমাৰ লগত আজি কথা পাতিবলৈ বহুত আশা কেনেকৈ মোৰ ইমান সোনকালে আশাটো পূৰণ হ'ল কাৰণ যেতিয়াৰ পৰা মই তোমাৰ নামটো শুনিছো তেতিয়াৰ পৰা মই তোমাক লগ পোৱাৰ এটা খুব ডাঙৰ হাবিয়াস আছিলে আৰু আজি ভগৱানে এইটো খুব সোনকালে তোমাৰ লগত লগ কৰাই দিলে আৰু আমি যিখিনি কথা পাতিম এই কথাখিনি নতুন প্ৰজন্মৰ আদৰ্শ হিচাপে আমি কথাখিনি ৰাইজৰ মাজলৈ এৰি দিম বাদ্যযন্ত্ৰ শুনিম ৰাইজে কাৰণ আজি যেতিয়া এজন উজাৰ লগত যেতিয়া কথা পাতিছো গতিকে বেছি কথা পাতিলে ৰাইজে ইমান ভাল নাপাব গতিকে আমি বাদ্যযন্ত্ৰ শুনিম আৰু প্ৰথমতে তোমাৰ ফালৰ পৰা অকনমান কি কবা নতুন প্ৰজন্মক মোৰ ফালৰ পৰা নতুন প্ৰজন্মক কি কম এয়া কম যে আজিৰ দিনত আমি যিহেতু পৃথিৱীলৈ আমি আহিছো পৃথিৱীখনত আমি দেখিবলগীয়া শিকিবলগীয়া জানিবলগীয়া বহুত বস্তু আছে কেতিয়াও জীৱনটোত খতম নহয় সেইকাৰণে মই ভাবো যে আমি য'ত জন্ম হৈছো তাতে থাকি অকল খাইছো শুইছো জীয়াই আছো তেনেকে থাকিলে নহব সব বস্তু শিকি যাব লাগে এতিয়া মই আচলতে এজন মানুহে সব বস্তু শিকাটো কেতিয়াও সম্ভৱ নহয় ময়ো নোৱাৰো মই এতিয়া যেনেকে নাচিব নোৱাৰো কিন্তু কেতিয়াবা চেষ্টাও কৰো আগতে বিহু নাচিছিলো প্ৰথম তেনেকে সব বস্তু শিকিবলৈ চেষ্টা কৰি আছো এতিয়া পঢ়া ক্ষেত্ৰতো তেনেকে যিমান পাৰো ভাল কৰিবলৈ চেষ্টা কৰো নতুন বস্তু আয়ত্ত কৰিবলৈ চেষ্টা কৰো আৰু এতিয়া এই বাদ্যযন্ত্ৰবোৰ শিকি আছো এটা এটাকে বহুতখিনি বাদ্যযন্ত্ৰৰ শিক্ষা গ্ৰহণ কৰিলো আৰু খেলা ধূলা হওক আমাৰ হেল্থ কনচিয়াছ হ'ব লাগে আজিকালি মানুহ ফিটনেছটো একদম মেইন আমি খেলা ধূলাও কৰিব লাগে সেইবিলাকো শিকিব লাগে বেলেগ বিভিন্ন ধৰণৰ গেম কেনে খেলিব লাগে কিন্তু লগতে টাইকোৱাণ্ডো তুমি ৰেড বেল্ট টাইকোৱাণ্ডো ৰেড বেল্ট হয় টাইকোৱাণ্ডো খেলিছিলো ক্লাছ 8 9 10 তেনেকুৱা সময়ত খেলিছিলো হয় তাৰপিছতে অল আসাম খেলিছিলো ৰেড বেল্টলৈকে গ'লো তাৰপিছতে ব্লেক বেল্টৰ এক্সাম দিয়া নহ'ল আৰু পৰীক্ষা মেট্ৰিকৰ পৰীক্ষা আহি গ'ল বিজয় আমি কথা পাতিম কাৰণ তুমি বাদ্যযন্ত্ৰৰ লগতে এই সাংস্কৃতিক পথাৰখনক ইমান সুন্দৰভাৱে উজ্জ্বল কৰি ৰখাৰ ক্ষেত্ৰত তোমাৰ যিটো অৰিহণা তাৰ লগতে তুমি পঢ়াটো সমান্তৰালভাৱে লৈ গৈছা এই কথাখিনি আমি পাতিম অকনমান তুমি এটা আমাক শুনাব লাগিব বাদ্যযন্ত্ৰ আৰু মই যেতিয়া বহিছিলো তুমি মোক ক'লা যে এযোৰ কি বুলি সুধোতে তুমি ক'লা নেগেৰা আজি প্ৰথম দেখিছো মোৰ জীৱনত এযোৰ যে নেগেৰা বাৰু এইখিনি শুনিম প্ৰথমতে যিহেতু তুমি এজন উজা আমি কথা পাতিম কিন্তু উজা বুলি কওঁতে ৰাইজে উজাৰ চাপৰ শুনিবলৈ বিচাৰিব ঠিক আছে অকমান শুনি লওঁ তাৰপিছত কথা পাতিম ঠিক আছে সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাই এয়া মই
দুটামান ঢোলৰ চেও বজাবলৈ লৈছো এয়া শুনক খৰচলা সুন্দৰ লাগিলে বিজয় ধন্যবাদ মানে তোমাৰ এতিয়া ইমান বাদ্যযন্ত্ৰ তোমাৰ চকুৰ আগত আছে মোৰ ওচৰত আছে হাজাৰ হাজাৰ প্ৰশ্ন ইফালে ৰাইজে বিচাৰিব বাদ্যযন্ত্ৰ শুনিবলৈ মই বিচাৰিম প্ৰশ্ন সুধিবলৈ এটা মানে মই নিজে সিদ্ধান্ত নোপোৱা হৈ গৈছো এতিয়া বিজয় আমি এটা কথা হল তুমি যেতিয়া এজন ওজা হিচাপে তুমি এতিয়া দুটা ঢোল লোৱা দেখিলো হয় হয় আৰু লগতে আমি এটা প্ৰাসংগিক এটা প্ৰশ্ন এটা আহি পৰে আজি বৰ্তমান ঢুলীয়া আৰু ওজা হয় ঢুলীয়াবিলাকে আমি ঢোলটো প্ৰায় দেখো আজিকালি বেলেগ বেলেগ ডিজাইনত লৈ লয় কিন্তু এইবিলাকৰ কিবা নিয়ম আছে নেকি আসলতে নিয়ম আছে বুলি ক'ব পাৰি মানে কি হয় এতিয়া আপুনি যেনেকৈ দেখিলে মই সন্মুখত ঢোল পাতি লৈছোঁ বজাবলৈ আমাৰ আমি যেতিয়া ঢোল বাদন পৰিৱেশন কৰোঁ তাত কিছুমান মুখে কোৱা শব্দ আমি ঢোলত ফুটাই উঠাব লাগিব হয় ধৰক মই ক'লো বোলে উৰি গ'ল বতাহ মানে বতাহ চাইতে উৰি গৈছে উৰি গ'ল বতাহ আমি ঢোলত বজাব লাগিব বোলে পৰীক্ষাও বতাহ ঢোলত বজাব লাগিব লুহুৰি বতাহ আমি ঢোলত বজাই দিলোঁ এতিয়া বোলে কপাহ ৰদাওঁ বাইদেউ কপাহ ৰদাওঁ কপাহ টুকি আনি আমি কপাহ ৰ'দত দিব লাগিব শুকুৱাব লাগিব সেই কপাহ ৰদাওঁটো ঢোলত ফুটাব লাগিব সেই তেনেকুৱা বোলবিলাক যেতিয়া ফুটাবলগীয়া হয় তেতিয়া আমাক আৰু এটা ঢোল প্ৰয়োজন হয় একেটা ঢোলতে কান্ধত লৈ থকা ঢোলটোত আমি নোৱাৰো সেইটো ফুটাবলৈ সেইকাৰণে সন্মুখত এটা ঢোল পাতি লওঁ এতিয়া কিছুমানে কি কৰে সন্মুখত দুটা ঢোলো পাতি লয় বা 10টা ঢোলো পাতি ল'ব পাৰে একো আপত্তি নাই কিন্তু বোল একেইটাই বাজিব সেই 10টাতে ইটো পিছত সিটো ঢোলত এবাৰকে বজাই তেনেকে মানে দেখিবলৈ ধুনীয়া হয় আৰু আপুনি ঢোল লোৱাটো যিটো কথা ক'লে আমি এতিয়া এটা কান্ধত এতিয়া মোৰ তালিখন যদি মই বাঁহাতে তালি বজাওঁ মোৰ বাঁ কান্ধত মই ঢোলটো লৈছোঁ
আমি তেনেকে কিয় লওঁ আমি কিছুমান আমাৰ ওজাৰ এনেকুৱা বস্তু আছে কুস্তি বুলি কয় সেইবিলাক মানে আমাৰ বিহু ঢোলত নাই এতিয়া কি হয় এতিয়া কিছুমানে যে পেপা বজাওঁতে বাঁহত উলমি বজায় মহৰ পিঠিত উঠি বজায় কাৰোবাৰ গাত উঠি বজাব কিছুমানে কন্ট্ৰভাৰ্চি কৰিবলৈ এইবোৰ চাৰ্কাছ দেখাই আছ কিবা ফটুৱামি কৰিছ মাল খাই একদম পেল হৈ আছ এনেকুৱা কিছুমান কমেণ্ট কৰে কিন্তু সেইবিলাক বস্তু কুস্তিত পৰে সেইটো আমাৰ কালচাৰতে আছে এতিয়া আমি ঢোল যেতিয়া বজাওঁ আগৰ দিনত কি হয় দৰা ঘৰ আৰু কইনা ঘৰ এই ওজা বিলাকে আগতে বিয়া ঘৰতহে বজায় যেনেকে বিয়াত বামুণ আমাৰ মাতে সেইখিনি নিয়মখিনি কৰিবলৈ তেনেকে আগতে ওজাকো মাতিছিলে আজিকালি সেইটো প্ৰচলনটো কমি গৈছে আগতে যেতিয়া ওজাক দুজন ওজা মাতিব এজন দৰা ঘৰ থাকিব এজন কইনা ঘৰ থাকিব তেওঁলোক যেতিয়া একলগ হয় তেতিয়া তেওঁলোকৰ মাজত এখন যুদ্ধ হয় সেইখন খেল বুলি কয় ওজা খেল সেই যুদ্ধখন হ'ব এতিয়া সেই যুদ্ধখনত কি কৰে ইজনে ইজনক হৰাবলৈ চেষ্টা কৰিব এতিয়া ধৰক মই এটা চাপৰ বজালো আচলতে তাত চাপৰ বুলি নকয় তাত সেইবোৰ হাত ওজা হাত কিছুমান আছে এতিয়া বটা চৰাই হাত তেলটুপি হাত মাননি হাত তেনেকুৱা বহুত হাত আছে সেই হাতকেইখন জানিব লাগিব প্ৰথম কথা ওজা হ'বলৈ তাৰপিছতে সেই হাতকেইখন ধৰক মই এখন হাত দিলো আপুনি এজন ওজা কইনা ঘৰৰ পৰা আপুনি এখন হাত বজালে মই সেইখন যদি কাটিব পাৰো তাৰমানে মই প্লাছ পইণ্ট আছে যদি মই কাটিব নোৱাৰো মই হাৰি গলো তাৰপিছতে আগতে কি হয় হাৰিলে লাজ পোৱা হয় তেতিয়াহে কি কৰে যেতিয়া মানে ধৰক হাৰিবলৈ লৈছে আৰু তেওঁলোকে কি কৰিব এতিয়া কুস্তি মাৰিম মই এতিয়া লুটিয়াই বাগৰি মেলি ঢোল বজাম তই বজাই দেখা এতিয়া পাৰিবিনে মোক হৰাবলৈ তেনেকুৱা মানে এতিয়া বাদুলি ওলমা হাত বুলি এখন আছে বাদুলি ওলমা হাত যেনেকে বাদুলিটোৱে সদায় ওলমি থাকে কেনেকে ঠেংটো ওপৰত ধৰি মাথাটো তললে গৈ ওলমি থাকে বাদুলিয়ে এতিয়া বাদুলি ওলমা হাতখনত আমি ঢোল বজাই বজাই বাঁহডালত উল্টাকে ওলমি বজাব লাগিব দুজন মানুহে এতিয়া ধৰক আপুনি এজন এনেকে ধৰি থাকে বাঁহডাল ওজাজনে ইয়াত ওলমি বেলেগ বেলেগ ধৰণে ওলমি মানে কুস্তি দেখুৱাব ঢোলটো বজাই বজাই তাৰপিছতে ধৰক বাগৰা টেঙাটো কেনেকে মাটিত বাগৰি থাকে এতিয়া তেনেকে আমি পাল্টি মাৰি মাৰি ঢোলটো বজাব লাগে তেনেকুৱা ঢেৰ আছে কিছুমান আছে আমি মাৰিডাল উৰাই উৰাই বজাব লাগে তেলটুপি হাত মাৰিডাল ওপৰলৈ দলিয়াই আকৌ ধৰিম চৰাইটি কেনেকে গছডালৰ পৰা ইডাল গছৰ পৰা ইডালে জঁপিয়াই আছে সেইটো দেখুৱাম মানে তেলটুপি চৰাইটো এতিয়া ধৰক এডাল গছৰ পৰা সিডাল গছলৈ জঁপিয়াইছে সেইটোকে আমি মানে মাৰিডাল উৰাই দেখুৱাইছে সেই তেনেকুৱা মই এতিয়া সেইখিনি দেখুৱাম বাৰু এই উৰাই মেলি দেখুৱাম বাগৰিবলৈ ইয়াত পকাত অকণমান দিগদাৰ হ'ব মাটি হলে পাৰিলো হয় সেইখিনিকে কুস্তি বুলি কয় এতিয়া কিছুমান এনেকুৱা থাকে ধৰক হাতখন পিছফালেদি গৈ আমি তালিখনত বজামগে এতিয়া ঢোলটো আমি যদি এটা কান্ধত লওঁ তেতিয়াহ'লে সেইবিলাক কৰিবলৈ আমাৰ সুবিধা হয় এতিয়া মানে কি হয় এতিয়া যেহেতু এজন তুমি ওজা গতিকে ইয়াত শিকিবলগীয়া ন শিকাৰো বহুতে আমাৰ ভিডিঅ'টো চাই থাকিব গতিকে এটা ঢোল লৈ এই ঢোলটো অকণমান চিনাকি কৰি দিলে ভাল আছিলে প্ৰথমতে ঠিক আছে এতিয়া এই গামোচাখননো কি এই বৰতিডাল কি এইটো কি ইয়াত বৰতি কেইডাল থাকে এই কাঠটো কি এই গোটেই কথাখিনি যদি অকণমান কৈ দিয়ে ন শিকাৰো কাৰণে সুবিধা হয় হয় এতিয়া এই ঢোলটো ইয়াকে ঢোল বুলি কয় আমাৰ অসমীয়া বিহু ঢোল ওজা ঢোল বিহু ঢোল বুলি বেলেগকে পাৰ্থক্য একো নাই ঢোল ঢোলে এতিয়া এইটো হৈছে খোলা কাঠৰ খোলা এতিয়া খোলাটো বিভিন্ন ধৰণৰ কাঠৰ হ'ব পাৰে মই এইখিনি ক'ম তাৰ আগতে ইয়াৰ অংগখিনি নাম কৈ লৈছো এইটো খোলা তাৰপিছতে এইফালে গৰু ছালৰ য'ত আমি মাৰিয়ে কোবাওঁ তাক কোবনি বুলি কয় মাৰিয়ে কোবাইছো কোবনি তাৰপিছতে এইফালে ছালখন তালি বুলি কয় তালি এই ছালখনৰ ওপৰতে আৰু এখন ছাল আছে এইখনকে কাটনি ছাল বুলি কয় তাৰমানে এই ছালখন সম্পূৰ্ণ আছিলে ইয়াক কাটি পেলালো সেইকাৰণে কাটনি ছাল তাৰপিছতে এয়া এই ঘেৰাটো মলুৱা বুলি কয় তাৰপিছতে এই মলুৱাত এইকেইডাল গৰু ছালেৰে বনোৱা বৰতীয়ে ধুনীয়াকে টিউডিংটো ধৰি ৰাখে বৰতী ইয়াত কেইবাডালো আছে নিচিনা লাগে কিন্তু এডালে বৰতী আছে বহুত দীঘল এডাল সেইডালকে পাক মাৰি মাৰি গৰুৰ ছালেৰে বনাই এডাল কেনেকে ইমান দীঘল হয় সেইটো পদ্ধতিটো ময়ো নাজানো তেওঁলোকে কেনেকেনো উলিয়াই মই সুধো তেহেঁতক এই তেনেকে পাওঁ বুলি কৈ দিয়ে কিবা মেচিন আছে নেকি নাজানো বাৰু দেই গোটেই ছালখনকে একদম চিধাকে একদম ৱায়াৰ নিচিনাকে উলিয়াই দিয়ে তাৰপিছতে এই বৰতীডাল যিটো ফুটাৰে সোমাই গৈছে সেই ফুটাটোক মলুৱা বুলি কয় তাৰপিছতে এইডোখৰত আহিলে
এই পাৰ্টডোখৰ এই গাঁতটো আৰু এই মলুৱাটো মিলি এইডোখৰকে কুৰল বুলি কয়। এতিয়া বহুতে এই বস্তুটো ভুল কৰে। কি কৰে, এই মলুৱাটো সোঁফালে যেতিয়া আছে এটাকে কুৰল বুলি কিছুমানে কয়, কিন্তু মই জনাত, মই যি আমাৰ গুৰুৰ পৰা শিকিছিলো, আচলতে এই গাঁতটো কুৰল বুলি কয়। য'ত এনেকে বাঁহৰ টুকুৰা কেইটামান আছে, এইকেইটাক ফৰিঙা বুলি কয়। এই ফৰিঙাকেইটা টিউনিংটো ধৰি ৰাখে। এতিয়া মোৰ এই ঢোলটো অকণমান বেয়া কাৰণ এই ফৰিঙাকেইটা ভালকে টিউনটো ধৰি ৰাখিব পৰা নাই। সেইটোৱে, এয়া ঢোলৰ অংগ সেয়াই। এয়া কণাৰী বুলি কয়, এই ৰছীডাল কণাৰী জৰি বুলি কয়। আচ্ছা, এতিয়া মই এই চাইডটোত যদি তুমি এটা বজাব লাগে, অকল এই চাইডটোত দৰ্শকক মুহিব লাগে, ইয়াত কিবা এটা বজাব লাগে, এনে বজোৱাচোন চাওঁ। ইয়াত দুটা মুখ্য বুল আছে, এটা হৈছে ঘিন, এটা হৈছে খিত। এই দুইটাই বুল বাজিব ইয়াত, ঘিন খিত। আৰু কিছুমান আছে ধু বুলি কয় এই শব্দটো। আৰু এইটো চাইডে তিনিটা শব্দ আছে, তিনিটা নহয় আৰু কেইবাটাও আছে। মুখ্য শব্দ তিনিটাই। এটা দাও, হাতখন মেলি বজালে দাও। এই জপাই যদি উঠাই দিওঁ ধিন, শুনিছে একদম ধিন নিচিনা। মানে আমাৰ মুখে কোৱা শব্দকেইটা ঢোলত ফুটাব পাৰিব লাগিব। দাও, ধিন, দেশ, সেইকেইটা। আৰু টিট্টু বুলি আছে, টিট্টু, সেইকেইটা শব্দ তেনেকে ফুটাব পাৰিব লাগিব। এতিয়া আমি যেতিয়া ঢোলৰ কথা কওঁতে তুমি এটা কথা ক'লা, তোমাৰ গুৰুৰ কথা ক'লা। সাধাৰণতে আমি যদি ঢোলৰ ওজা বুলি কওঁ, পটককে আমাৰ মনলৈ এটা আহে মঘাই ওজা নামটো আহে, তুলসী ওজাৰ নামটো মনলৈ আহে, আৰু সোমনাথ ওজাৰ নামটো মনলৈ আহে। কিন্তু এতিয়া মই তাৰ প্ৰথমতে তোমাক সুধিব বিচাৰো যে এই দুজন গুৰুৰ যিটো কথা ক'লো, তুলসী ওজা বা মঘাই ওজা, এই গুৰু দুজনৰ বিষয়ে তুমি কি ক'বা? আৰু তোমাৰ গুৰু কোন আছিলে? মোৰ প্ৰথম গুৰু আছিলে আমাৰ দুলীয়াজানৰ জগত শইকীয়াদেৱ। তেখেত ঢুকালে এতিয়া। তাৰপিছতে তেখেতৰ ওচৰত মই একদম সৰু 5 বছৰ বয়সৰ পৰাই তেওঁৰ ওচৰত মই শিকিছিলো। তেওঁ মোৰ মুখ্য গুৰু। তেওঁ একেবাৰে প্ৰথমৰ পৰা ঢোল বজাবলৈ মোক শিকালে। তাৰ পিছত মই যোৰহাটত যেতিয়া পঢ়িবলৈ গ'লো, তেতিয়া মই বগাই ওজাক লগ কৰিলো। বগাই ওজা মঘাই ওজাৰে শিষ্য আছিলে। মঘাই ওজাৰ লগত আগতে পালি হিচাপে তেওঁ তাল বজাইছিলে। মঘাই ওজাৰ পৰাই তেওঁ শিকি নিজে এজন ওজা হ'ল। বগাই ওজাৰ বয়স এতিয়া 80 বছৰমান হ'ব। বৰ ধুনীয়া বজায় তেওঁ এতিয়াও। তেওঁৰ ওচৰত গৈ মই বাকী শিক্ষাখিনি গ্ৰহণ কৰিলো। আৰু তাতো বিভিন্ন ওজাক লগ পালো যোৰহাটত, গোলাঘাটত। তেওঁলোকৰ পৰা মই তেওঁলোকক চাই হওক বা ফোনে হওক বা লগ কৰি বহুতখিনি বস্তু শিকিলো। বিজয়, এটা কথা তোমাৰ আমি আৰু অকণমান শুনিম এতিয়া। তাৰ আগতে তুমি পঢ়াৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি গৈ আছা। পঢ়াৰ ক্ষেত্ৰত কেনেকে কি হৈছে অকণমান ৰাইজৰ আগত কোৱাচোন। বৰ্তমান মই MSc কৰি আছো, এতিয়া 2nd ইয়াৰ MSc এগ্ৰিকালচাৰ, প্লান্ট ফিজিঅলজি ডিপাৰ্টমেণ্টত, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটত MSc কৰি আছো। তাৰ আগত BSc এগ্ৰিকালচাৰতে কৰিছিলো একেখনৰ পৰাই। আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক সেইখিনি মই DPS নতুন প্ৰজন্মক তুমি এটা ভাল বস্তু দিব পাৰিবা বুলি মোৰ অনুভৱ হৈছে। আৰু সেইকাৰণে তোমাক মই এটা প্ৰশ্ন সুধিম। তুমি বাদ্যযন্ত্ৰৰ সাংস্কৃতিৰ যিখন পথাৰ, সেই পথাৰখনত তুমি গুৰুৰ আশীৰ্বাদ লৈ তুমি আগবাঢ়ি গলা, যাৰ কাৰণে তুমি আজি ধ্ৰুৱ তৰাৰ দৰে জিলিকি গৈছা। ঠিক সমান্তৰালভাৱে পঢ়াৰ জগতখনতো তোমাৰ তেনেকুৱা ধৰণৰ বহুতো মহা গুৰু আছে, যাৰ কাৰণে তুমি আজি এইটো পৰ্যায় পাইছাগে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, এই যে গুৰু, আজিকালি পঢ়া শুনা ক্ষেত্ৰতো বা বিভিন্ন ক্ষেত্ৰত গুৰু বহুতে লয়, কিন্তু গুৰুবিলাকক মাষ্টৰ হিচাপে বা কিবা হিচাপে ABC বিভিন্ন প্ৰকাৰে তেওঁলোকে টুলুঙা হিচাপে লয়, যাৰ কাৰণে তেওঁলোকে যিটো ৰাস্তাত যাব লাগে, গুৰুৰ পৰা যিটো পোহৰ পায়, গুৰুৰ যিটো আদৰ্শ মতে আগবাঢ়িব লাগে, সেই বস্তুটো কিন্তু তেওঁলোকে নোপোৱাৰ ফলত বা ল'ব নজনাৰ ফলত তেওঁলোকৰ অৱস্থাটো বেয়া হয়গে, শোচনীয় হয় বা তেওঁলোক আগবাঢ়িব নোৱাৰে। কিন্তু তুমি, মোৰ দৃষ্টিকোণৰ পৰা, মোৰ ভাৱধাৰাৰ পৰা মই অনুভৱ কৰিছো, তুমি কিন্তু গুৰুক বেলেগ ধৰণে উপলব্ধি কৰিব পাৰিছিলা। তুমি গুৰুক কেনেকে লোৱা? প্ৰশ্ন সেইটোৱে। গুৰুৱে সম্পূৰ্ণ, মানে আমাৰ সকলো গুৰুৱে হ'ব লাগিব। এতিয়া মই যেতিয়া গুৰুৰ ওচৰত শিকিবলৈ গৈছিলো, তামোল পাণ তেওঁলোক দি, তেওঁ গুৰু মানি, তেওঁ যেতিয়া মোক কৈছিলে যে তোমাক মই শিক্ষা দিম, তেতিয়াহে মই তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলো। তাৰ আগত তেওঁ টেষ্ট লয়। এতিয়া আৰু এটা কথা মই ক'ব পাৰো যে সকলো শিক্ষক গুৰু নহয় আকৌ। এতিয়া শিক্ষক হ'বলৈ সকলোৱে পাৰিব, কিন্তু গুৰু হ'ব নোৱাৰে। সেই গুৰু হোৱা কোৱালিটি আৰু এজন ষ্টুডেণ্ট শিষ্য হোৱা কোৱালিটি, গুৰুৰ হোৱা কোৱালিটি গুৰুৰ থাকিব লাগিব। সেই মানুহজনৰ তেওঁ একদম নিস্বাৰ্থভাৱে নিজৰ সম্পূৰ্ণ জ্ঞানখিনি দিব লাগিব, দিয়া ইচ্ছা তেওঁৰ মনত থাকিব লাগিব।
সেইজনকহে আমি গুৰু বুলি ক'ম। আৰু এজন শিষ্য, আমাৰ শাস্ত্ৰত এষাৰ আছে কথা যে এজন পাৰফেক্ট শিষ্য হ'বলৈ আমি নিজৰ সম্পূৰ্ণখিনি মানে আমি গুৰুৰ ওপৰত এৰি দিব লাগিব, যে গুৰুৱে যি শিকাব আমি তাকে ল'ম। আৰু এটা বস্তু, আমি নিজৰ কমফৰ্ট জোনটো এৰিব লাগিব। এতিয়া আগৰ দিনত আপোনালোকে দেখিছে মানে শুনিছে আমাৰ ৰামায়ণ মহাভাৰতত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন যেতিয়া শিক্ষা গ্ৰহণ কৰিব গৈছিলে, ঘৰৰ পৰা তেওঁলোকক আঁতৰাই পঠিয়ালে। গুৰুৰ লগত থাকগে, গুৰুৰ লগত থাকি শিকিব লাগিব। কাৰণ ঘৰৰ কমফৰ্ট জোনটো, এতিয়া ইয়াত AC লাগি আছে ধুনীয়াকে, আমি এনেকে থাকি কেতিয়াও শিক্ষা ল'ব নোৱাৰো। গুৰুৰ ওচৰত গৈ কষ্ট কৰিহে শিক্ষা ল'ব পাৰিম। কষ্টৰ ফল সদায় মিঠা। সেই তেনেকে আমি নিজকে ভাবিব লাগিব যে আমি শিক্ষা গ্ৰহণ কৰিবলৈ আমি ৰেডি আছো নে নাই প্ৰথম। তাৰপিছত কাৰোবাক আমি গুৰু মানিব লাগিব, আৰু সেইজনকে আমাৰ সম্পূৰ্ণ দি দিব লাগিব, যাতে তেওঁৰ পৰা আমি চব ল'ব পাৰো, সমৰ্পণ কৰিব পাৰিব লাগিব। বিজয়, বয়স অনুপাতে তোমাৰ কথাবিলাক বহুত ওপৰত কৈছা। বয়স অনুপাতে কথাবিলাক যথেষ্ট গধুৰ হৈছে, তাত্বিক হৈছে, ওজন বেছি হৈছে। মই কি প্ৰশ্ন সুধিম মই নিজকে প্ৰস্তুত কৰিব পৰা নাই। অকণমান সময় আৰু শুনি লওঁ বাদ্যযন্ত্ৰ। বাৰু ঠিক আছে। একদিনা ব্ৰহ্মাদেৱে সৃষ্টি চহৰজিলে, লগে চাৰি মুঠি জীৱ সৃজন কৰিলে। চাৰি মুঠি জীৱ ব্ৰহ্মাদেৱে সৃজন কৰিছিলে। কি কি জীৱ তাকে কৈ গৈছো। এই উৰণ বুৰণ আৰু গজন ভ্ৰমণ, গজনতে টঙলতি হৈছিলে আৰু ইমানৰে যত কথা ইমানতেই টঙলতি হাত পালচ বজাবলৈ
বজাবে দিয়া যেতিয়া ডাৱৰ গোট খাইছে গাজিবলৈ তাকে কৈ গুৰগুৰীয়া গাজনি এতিয়া মোৰ ঢোলে কব কেনেকে গুৰগুৰীয়া গাজনি দিয়ে তেনেকে ঢোলটো বখল কৰিছে ডাৱৰ জমা আছে গুৰগুৰীয়া গাজনি লাহেকে বৰষুণ পৰিছে টিঙত বৰষুণ বাঢ়ি গৈছে বতাহো মাৰিছে বতাহ মাৰিছে গাজনি বৰষুণ দিছে বিজুলী গাজনি একেলগে মাৰিছে বতাহো মাৰিছে সামৰণি চেৱা এটা মাৰি মই ঢোল বাদন সামৰিছো ধন্যবাদ বিজয় ধন্যবাদ তুমি যেতিয়া ঢোলটো বজাই আছিলা হয় বুকুখনৰ ওচৰত ধপ 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 এটা মানে মোৰ কি ভাইব্ৰেচন এটা হৈ আছে মানে কি হয় আমি উজাৰ বিহু চাইছো ক'বাত টিভিয়ে চিভিয়ে চাওঁ আজি বহুত ওচৰৰ পৰা পাইছো বয়সত যদিও তুমি মোতকৈ বহুত সৰু কিন্তু জ্ঞানৰ ফালৰ পৰা তুমি মোতকৈ বহুত ওপৰত মই কি সুধিম কেনেকে সুধিম ক'বাত অপৰাধী হ'ব নেকি ভুল হ'ব নেকি এনেকুৱাবোৰ ভাবো আহি থাকে নিশ্চিতভাৱে আৰু দ্বিতীয়তে তুমি প্ৰমাণ কৰি দিছা যে সাধনা কি বস্তু এজন মানুহৰ সাধনা থাকিলে জীৱনত যে বহুত কিবা এটা কৰিব পাৰে প্ৰমাণ তুমি গতিকে তোমাক ভগৱন্তই কৃপা কৰক দুখো লাগিছে মনটো দুখ সেইটো কাৰণে লাগে তোমাৰ আজিৰ নতুন প্ৰজন্মই বেয়া বস্তু খায় মদ খায় ড্ৰাগছ খায় অভদ্ৰামী কৰি পৰিৱেশ বিনষ্ট কৰাতকৈ এনেকুৱা ধৰণৰ আদৰ্শবিলাক ল'ব নোৱাৰে নে পিতৃ মাতৃসকলে এনেকুৱাবিলাক আদৰ্শলৈ আগবঢ়াই নিব নোৱাৰে নে বাৰু সেই কথাবিলাক ভাবি মনে মনে দুখো লাগিছে আজি মোৰ ল'ৰাটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হলো মোৰ ছোৱালীজনীক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হলো কেলে তোমালোকৰ দেউতা মা দুইজন অল ইণ্ডিয়াৰ চাকৰিয়াল লাখ লাখ টকা আছেচোন তুমি কেনেকে মানুহ হলা সমাজৰ আদৰ্শত 10 জনক চিনাকি কৰিব পৰা মানুহ তুমি কেনেকে হলা এটোৰ কাৰণে দুখী পিতৃ মাতৃসকলে যদি সন্তানক মানুহ কৰিম বুলি ভাবে তেতিয়া তেওঁলোকে দায়িত্ব ল'ব লাগিব যেটো তোমাৰ পিতৃ মাতৃয়ে লৈছে মই দৰ্শক ৰাজ্যক পিতৃ মাতৃক চিনাকি কৰি দিম কিছু সময়ৰ পাছতে বিজয় তুমি উজা ঢুলিয়া বহুতে ঢোল বজায় আৰু তুমি উজা কৰা এই পাৰ্থক্য কি বাৰু ঢুলিয়া এজন উজা এজনৰ মাজত আসলে পাৰ্থক্য মানে ঢুলিয়াজনে কেৱল ঢোল বজায় বিহুত ঢোল বজায় কিন্তু
ওজা শব্দটো আচলতে ক'ব গ'লে ময়ো এজন ওজা নহয়, মই সেই বাদন শৈলী বজাওঁ, কিন্তু এজন ওজা হ'বলৈ 24টা বাদ্য জ্ঞান লাগিব, 24টা বাদ্য বজাব জানিব লাগিব, 24খন ওজা হাত জানিব লাগিব। মই অথনি যেনেকে দেখুৱালো টংলতি হাত এখন, মেঘে গজা হাত এখন দেখালো, তেনেকুৱা 24খন হাত আছে। 24খন হাত বজাব জানিব লাগিব, 24টা বাদ্য জানিব লাগিব, বুলনি জানিব লাগিব। এতিয়া উদাহৰণ কিছুমান দিছো। 24টা বাদ্য: বিন, পেঁপা, ঢোল, খোল, মৃদং, তালবাহী, টোকাৰী, তবলা, খুটিতাল, নেগেৰা, খঞ্জৰি, ঢোলুক, বেহেলা, চেৰেণ্ডা, গগনা, মুৰলী, কালি, ঢাক, দবা, কাহ, ডম্বৰু, জয়ঢোল, সুতুলি। এই 24টা বাদ্য জানিব লাগিব বজাবলৈ। তাৰ উপৰি এই ওজা হাত খিনি জানিব লাগিব। তাৰপিছতে শাস্ত্ৰৰ কথা জানিব লাগিব, আমাৰ হিন্দু শাস্ত্ৰৰ কথাবিলাক জানিব লাগিব। এতিয়া সাধাৰণ ঢুলীয়াই অকল ঢোলটো বজাব জানে, কিন্তু ঢোলটো ক'ৰ পৰা আহিছে সেই বস্তুখিনি এইখিনি শিকিলেহে গম পাব। আদি সত্য যোগে ঢোল ভৈল উত্তপন, কৈলাসৰ মহাদেৱৰ ঢোলৰ জনম, যাকো বোলে মহাদেৱৰ কণ্ঠ মুণ্ডমালা, ঢোল ভাৰ আহি বোলে তাৰ এক কলা, নজনাই বোলে কাছ গৰু ছালৰ ভাৰ, জ্ঞানী বোলে বোলে তাক মালা ৰত্নহাৰ। যিয়ে নাজানে তেহেঁতৰ কাৰণে এইটো অকল কাঠ গৰু ছালৰ ভাৰহে, কিন্তু আমাৰ কাৰণে হৈছে মহাদেৱৰ সৃষ্টি। মহাদেৱৰ কণ্ঠ মুণ্ড মালাৰ পৰা আহি ঢোলটি জন্ম হল, মহাদেৱৰ বাদ্য। সেইকাৰণে কিছুমানে যদি কয় ঢোল লোকবাদ্য নে দেৱবাদ্য, যিয়ে বিহু কৰে তেওঁলোকৰ কাৰণে লোকবাদ্য, আমাৰ কাৰণে কিন্তু দেৱবাদ্য, কাৰণ মহাদেৱৰ পৰা আহিছে। লোকবাদ্য কাৰণ লোক সংস্কৃতিৰ লগত জড়িত হৈ আছে, আৰু দেৱবাদ্য কাৰণ মহাদেৱৰ পৰা আহিছে। এইবিলাক বস্তু, এতিয়া ধৰক গগনা হাতখন, গগনা হাতত আমি গগনাৰ জন্মটো গাম। এতিয়া নাচনীসকলে গগনা বজায়, গগনানো ক'ৰ পৰা আহিলে? তেনেকুৱা প্ৰশ্ন যেতিয়া জাত যে বিচাৰকে সুধি দিয়ে, তেওঁলোকে ক'ব নোৱাৰা হৈ যায়। একদিনা যশোদাই তাঁতৰ বাতি কৰে, গৰখীয়া শ্ৰীকৃষ্ণই আমনি যে কৰে, তাঁতৰ ব তোলা চুঙা কৃষ্ণই চুৰ কৰি নিয়ে, চুৰ কৰি নিয়াৰ পাছে বচাবৰক দিয়ে, বচাবৰে পাই চুঙা গগনা সাজিলে। এতিয়া গগনা কোনে বনাইছিলে বুলি ক'লে বচাবৰে বনাইছিলে প্ৰথম। সেই কথাখিনি ক'ৰ পৰা গম পালো? এতিয়া গগনা হাতখন জানো কাৰণে গম পালো। এতিয়া টিলিঙাটো ক'ৰ পৰা জন্ম হল? একদিনা ভগৱন্তই দেৱগণে যজ্ঞ পাতিছিলে, যজ্ঞত বজাবলৈ বাদ্য নাইকিয়া ভৰিলে, ব্ৰহ্মা বিষ্ণু ৰুদ্ৰই মিলি কৰে আলোচনা কৰিয়া বাদ্য কৰিলে ৰচন। তেনেকে টিলিঙাটো মানে জন্ম হল। সেই তেনেকে টিলিঙা জন্ম এটা আছে। এতিয়া মৎস্য বুলনি, যিমান মাছ আছে আমাৰ অসমত পোৱা গোটেইবোৰৰ নাম জানিব লাগিব। শুনিওক সৰ্বজন আমাৰ বচন, প্ৰথমতে দৰিকণা পুথিৰ জনম, মাছৰ কথাখিনি আহিব। এতিয়া তাৰপিছত চৰাই বুলনিত গোটেই চৰাই কথাখিনি আহিব। ৰজা বুলনিত সত্য যুগৰ পৰা এতিয়ালৈকে যিমান কেইজন ৰজা আছিলে গোটেইকেইজনৰ নাম আমি জানিব লাগিব। আমি সেইখিনি এখন বুলনি আকাৰত ধুনীয়াকে, মালিতা আকাৰত ধুনীয়াকে সুৰ দি আমি গাব পাৰিব লাগিব সেইখিনি বস্তু। তাৰপিছতে এতিয়া স্বাধীনতা সময়ত আমাৰ মঘাই ওজাই ঢোল বজাইছিলে স্বাধীনতা বুলনি বুলি। তাত এই স্বাধীনতাৰ লগত জড়িত কিছুমান কথা তেওঁ গাইছিলে। সেই তেনেকুৱা মানে বস্তুবোৰ আমাৰ অকমান ধৰক ছেমি ক্লাছিকেল বুলিও আপুনি ক'ব পাৰে। আমি যিটো বাদন শৈলী, নীতিবদ্ধ বাদন, ইয়াত অকমান নিয়ম কিছুমান আছে। ঢোল বজাওঁতে মানে বিহুত বজাওঁতে তেনেকুৱা নিয়ম নাথাকে, ফূৰ্তি। আৰু ঢোল বজোৱাটো হৈছে ফূৰ্তি। আমি বিহুত যেতিয়া ঢোল বজাওঁ সেয়া হৈছে ফূৰ্তি কৰোঁ, আমি উধাই মুধাই বজাওঁ আৰু ধুনীয়াকে ফূৰ্তি কৰিব লাগে। কিন্তু যেতিয়া আমি ওজা ঢোল বজাওঁ, নীতিবদ্ধ বাদন কৰোঁ, তেতিয়া আমাৰ এটা আধ্যাত্মিক ভাৱ এটা আছে ইয়াত। আমি ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত গীত গাওঁ। নাচা বাপু গুহুপাল, হে গুহুৱালি পাৰাতে নাচা, এনেকুৱা কিছুমান গীত গাওঁ। চব মানে কৃষ্ণৰ লগত জড়িত হওক বা মহাদেৱৰ লগত জড়িত হওক, বা ধৰক এটা চিটুৱেশ্যন, অসমত কি চলি আছে, আজিৰ অসম সোণৰ অসম নহয়, আগৰ অসম নহয়, এনেকুৱা কথাখিনি কৈ আমি ৰাইজৰ আগত এটা এৱাৰনেছ দিছো। তেনেকুৱা আমি ঢোলত দিনটোলৈকে ধুনীয়াকে এখন লাগ গালো। সেইবিলাক বস্তু আচলতে ওজাত আছে। এতিয়া এটা কথা বিজয়, বিহু বৰ্তমান অপ্ৰিয় হলেও সঁচা কথা বিজতৰীয়া হৈছে, হয়, ব্যৱসায় হৈছে, হয়। বিহুত সুৰক্ষা সমিতি আহিলে, হয়, বিহুত বোকা ডান্স আহিলে, হয়, বিহুত মদ আহিলে, হয়। গোটেই কথাখিনিয়ে আমাৰ অসমীয়া সংস্কৃতিক
সংস্কৃতিৰ ৰূপত ৰাখিব বুলি ভৱিষ্যতলৈ তুমি ভাবানে নে ই অপসংস্কৃতিৰ এটা পাতনি বুলি ভাবা আচলতে এতিয়া বিহু সুৰক্ষা সমিতি গঠন হৈছে বিহুৰ সুৰক্ষা সমিতি কিয় আহিলে এটোতো প্ৰয়োজন নাছিলে বিহু সুৰক্ষা দিবলগীয়া কিয় হ'ল প্ৰয়োজন আছে একেবাৰে নাই বুলি নকওঁ কিয় প্ৰয়োজন আছে এতিয়া দেখিছে যেনেকে বাহিৰা জেগাত হওক বা ইণ্ডিয়ান আইডল কোনোবা এটা ডান্স শ্ব' আছিলে মই পাহৰি গলো বিহু নৃত্য পৰিৱেশন কৰিছে একদম মানে যি বিহু নহয় আৰু মডাৰ্ণ ডান্সৰ নিচিনাকে কাপোৰো পিন্ধিছে সেইদৰে সেই তেনেকুৱা বিলাক যাতে নহওক তাৰ এগেইনষ্টত কিবা ষ্টেপ ল'বলৈ বিহু সুৰক্ষা সমিতি থাকিব লাগে আৰু বিহু সুৰক্ষা সমিতিয়ে অকল সুৰক্ষা বুলিয়ে নহয় তেওঁলোকে বিভিন্ন জেগাত বিহু শিকায়ো আছে কৰ্মশালাবোৰ পাতে এতিয়া বিহু সুৰক্ষা সমিতি প্ৰকৃততে বিহুটোৰ তুমি নতুন প্ৰজন্মৰ এজন ডেকা যুৱক প্ৰকৃততে বিহুত কৰ্মশালা লাগেনে বিহুটোতো স্বতঃস্ফূৰ্ত বস্তু সহাসকলৰ বিহু আজি তুমি যদি অপ্ৰিয় হলেও তুমি এটা কথা চিন্তা কৰি চোৱা পথাৰত কাম কৰা দাদাহঁতৰ ককাইদেউহঁতৰ বুকাই পানীয়ে পথাৰৰ পৰা আহি বা যেতিয়া লেছেৰি বুটলি পেলাই তেওঁলোকে পথাৰত ৰবাব টেঙা খাই থাকিব সেই সহা লোকৰ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাতে বিহু নহয় জানো এইবিলাকৰ মাজত এই ৰেষ্ট্ৰিকশ্যন বিলাক থকাৰ কাৰণে তেওঁলোক যেন অকমান নিলগলৈ গুচি যোৱা নিচিনা লগা নাইনে বাৰু আচলতে ইয়াত দুটা ধাৰণা আছে এতিয়া এটা ধাৰণা হ'ল আপুনি যিটো ক'লে মোৰ ধাৰণাৰ মতে কি হৈছে এই বিহুত যেতিয়া ৰুলছ ৰেগুলেশ্যনবোৰ আহি গৈছে এতিয়া আমাৰ বিহুটোক আমি গোটেই বিশ্বত যদি চিনাকি দিবলৈ যাওঁ তেতিয়া আমি সেই পথাৰত কৰা ফূৰ্তিটো দেখুৱালে নহ'ব মানুহক কিয় নহ'ব প্ৰকৃত বিহুৰ সংজ্ঞাটো সেইটো বস্তু নাই নেকি সেইটো আছে কিন্তু সেই বস্তুটো এতিয়া ধৰক আপুনি আমেৰিকালৈ গৈছে আমেৰিকাৰ এটা ডান্স ষ্টাইল আপুনি যদি শিকিব বিচাৰিছে তেহেঁতি এনেই উধাই মুধাই নাছিলে আপুনি সেইটোৰ প্ৰতি আকৰ্ষিত নহ'ব তেওঁলোকে এটা চিষ্টেমেটিক ৱেত এটা উলিয়াই দিছে সেই বস্তুটো তেওঁলোকে প্ৰেক্টিচ কৰে লগতে যিটো তেহেঁতৰ ফূৰ্তি আছে সেইটোও কৰি থাকে এতিয়া আমি ইমান ঢোল যেনেকে বজাব জানো সেই হিচাপে আমি যেতিয়া গাঁৱত ফূৰ্তি কৰো মানুহৰ লগত তেতিয়া সেইবোৰ নিয়ম আমি নামানো সেই যিটো আমাৰ কি বুলি ক'ম অৰিজিনেল যিটো সেইটো এতিয়াও আছে কিন্তু আমি যেতিয়া ষ্টেজ পাৰফৰ্মেঞ্চ কৰো তেতিয়া আমি সেই বস্তুটো দেখুৱালে ধুনীয়া নালাগে কাৰণ তাৰ ষ্টেপ বিলাক ধৰক ভালকে পাৰফেক্ট নাই হোৱা ৰহন হনাই হয় তাক অলপ ধুনীয়া কৰি ৰাইজৰ মাজলৈ এৰি দিয়া হৈছে তাকে পুৰণা বস্তুটো থাকিব লাগে আৰু নতুনত্বও আহিব লাগে কাৰণ কৃষ্ণই এটা কথা কৈ গৈছিলে যে পৰিৱৰ্তন হ'বই লাগিব ভীষ্মই সদায় ধৰ্মৰ পক্ষত আছো বুলি নিজকে ভাবিছিলে মই এটা কি বুলি কয় প্ৰতিজ্ঞা ললো যে মই সদায় সিংহাসনৰ প্ৰতি মোৰ সকলো দি দিম মানে হস্তিনাপুৰৰ প্ৰতি সেইটো কাৰণে তেওঁ বিয়াও নাপাতিলে কাৰণ বিয়া পাতিলে তেওঁ ৰজা হ'ব তেনেকুৱা কাহিনীটো আছে কিন্তু তেওঁ বিয়া নাপাতিলে পিছত যেতিয়া যুদ্ধখন হৈ গ'ল যুদ্ধ হৈ যোৱাৰ পিছত যেতিয়া ভীষ্মই কৃষ্ণই যেতিয়া চক্ৰ উঠাই লৈছিলে ভীষ্মক মাৰিবলৈ তেতিয়া ভীষ্মই কৃষ্ণক গৈ সুধিছিলে যে মোৰ কি অপৰাধ হ'ল মইতো সদায় ধৰ্মৰ পক্ষতে আছিলো কৃষ্ণই তেওঁক এষাৰ কথা কৈছিলে যে আপুনি সময়ৰ লগত নিজকে সলনি নকৰিলে আপুনি 3টা জেনেৰেশ্যন আগৰ মানুহ কিন্তু এতিয়া জেনেৰেশ্যনৰ লগত আপুনি খাপ খোৱা নাই আপোনাৰ সেই প্ৰতিজ্ঞাটোৰ কাৰণে এতিয়া ইমান ডাঙৰ যুদ্ধ এখন হ'বলগীয়া হ'ল আপুনি সেই প্ৰতিজ্ঞাটো সময়ত ভংগ কৰাহেঁতেন আজি দুৰ্যোধন দুষাসনে এই সাহস নকৰিলে হয় এতিয়া সেইকাৰণে পৰিৱৰ্তন সদায় লাগিব পৰিৱৰ্তন হ'ব লাগিব কিন্তু হ'লেও পুৰণা বস্তুটো যিটো আমাৰ ৰুটটো গছৰ শিপাডাল আমি এৰিব নালাগে বিহুৰ আমি এটা বস্তু দেখিবলৈ পাইছো মদ নহলে বিহু নচলে এজন শিক্ষিত যুৱক তোমাৰ দায়িত্ব আছে সমাজৰ প্ৰতি দায়িত্ব আছে দেশৰ প্ৰতি দায়িত্ব আছে অসমীয়া সমাজখনৰ প্ৰতি সংস্কৃতিৰ প্ৰতি দায়িত্ব আছে বয়সত সৰু হলে কি হ'ব তোমাৰ দায়িত্ব খুব কম নহয় গতিকে বিহুৱে হওক বা ভাওনাই হওক এই ধৰণৰ অনুষ্ঠানবিলাকত আজিকালি মদ প্ৰচলন হয় তোমালোকে নাইকিয়া কৰিব লাগিব কাকো দোষাৰোপ কৰা নাই কোনোবাই খাইছে বুলি কাকো কোৱা নাই মোৰ ভাই ভতিজাই খাই আছে কিন্তু আমাৰ দায়িত্ব আমি সকলোৱে বুজিব লাগিব আলোচনা মতে সিদ্ধান্ত মতে
সুৰক্ষা সমিতি আছে, হয় তাৰ দায়িত্ব ল'ব লাগিব। হয় হয় সমাজৰ তোমালোকৰ যি উঠি অহা নতুন প্ৰজন্মই দায়িত্ব ল'ব লাগিব। কি কোৱা এই ক্ষেত্ৰত? আচলতে মই এতিয়া এই সাংস্কৃতিক ক্ষেত্ৰত ইমান দিনৰ পৰা আছো, এই বস্তুখিনি সদায় দেখি আছো। এতিয়া মোৰ লগত যিকেইজনেও ঢোল বজায় তেওঁলোকে অকণমান খাই ল'লেহে পাৰে। আচলতে এই বস্তুটোৱে এডিকশ্যন এটা। এডিকশ্যন বোলা বস্তুটো এনেকুৱা যে এবাৰ খাই দিয়াৰ পিছত আৰু তেওঁলোকে, এতিয়া ধৰক মই ইমান দেৰি ঢোল বজাই থাকোঁ, 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা একেৰাহে ঢোল বজাই থাকোঁ, কিন্তু মইতো কেতিয়াও মদৰ প্ৰয়োজন অনুভৱ নাই কৰা। কিন্তু তেওঁলোকে আগৰ পৰাই খায়। তাৰপিছতে এনেকুৱা যেতিয়া মই কওঁ যে আপুনি এইটো ইমান নাখাব প্ৰগ্ৰেম কৰাৰ আগত, নাই এই নাখালে আমাৰ মাতটোৱে নোলায় নহয়। এতিয়া কি কৰিবা তোমালোকে? এতিয়া আমি এটা কৰিব পাৰো যে কি কৰিবা এই ক্ষেত্ৰত? আমি নতুন প্ৰজন্মই যাতে সেইটো আঁকোৱালি নলওঁ, সেই কামটো সেইটোৱে কৰিব পাৰিম আৰু লোকক আদৰ্শ হিচাপে দেখুৱাব পাৰিম। চাওক মই নোখোৱাকে কেনেকেনো কৰি আছো, তুমিনো কেলে খাব লাগে ইমান সৰু ল'ৰাটো হৈ? নাখালে কি নহবই নেকি? তুমি ভক্তি ভাৱটো হেৰাই গৈছে নেকি বাৰু কৰবাত? আধ্যাত্মিক যিটো ভাৱ থাকিব লাগে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত, তুমি যিটো কলা বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত যিটো ভক্তি থাকিব লাগে, আজি দুহাৰত বহি মদ খোৱা কথাও শুনিবলৈ পাওঁ, মই দেখা নাই, শুনিবলৈ পাওঁ। বাদ্যযন্ত্ৰ এটা লৈ যেতিয়া দুহাৰত বহি যদি মদ খাবলৈ হয়, তেতিয়াহ'লে আমাৰ সংস্কৃতি ক'ৰ পৰা ক'লৈ গুচি গ'লগে? ভক্তি ভাৱটো একেবাৰে হেৰাই গৈছে নিচিনা অনুভৱ হয়। কিছুমান ক্ষেত্ৰত দেখো মই মানে হেৰাই যোৱা নিচিনা লাগে। মানে কি হৈছে আজিকালি ভাওনা হওক বা ঢোল সংস্কৃতি হওক, ইট ইজ এ প্ৰগ্ৰেম, ইট ইজ এ ফাংচন। মানে অকল ফাংচন হয় এটা। মই প্ৰদৰ্শন কৰিছোঁ, মই নিজৰ আধ্যাত্মিক ভাৱ বা মই ঈশ্বৰ চিন্তা কৰি মই প্ৰগ্ৰেম নাই কৰা। মানে প্ৰগ্ৰেমে নহয়, মানে প্ৰগ্ৰেম একচুৱেলি হ'ব নালাগে। সেইটো বস্তু সেইটো হৈছে ভাওনা কেলেনো সৃষ্টি হৈছিলে, যাতে সমাজক ভগৱানৰ সেই কাহিনী দেখুৱাই কিবা এটা শিক্ষা দিব পাৰে। সেইটো পৰিৱৰ্তন কৰিব পৰা হ'ব জানো বাৰু? কাৰণ আমি নাট এখন চুবলৈ আগৰ আমাৰ দিনতে, বেলেগ কথা কৈ লাভ নাই, আমি বহুত তপস্যা কৰিব লাগিব নাট ভাগ চুবলৈ, ঘৰলৈ আনিবলৈতো চিন্তাই কথা, খোলটো বজাবলৈতো অসম্ভৱ। মানে এই যিটো আধ্যাত্মিক বস্তুটো সদায় যিটো ভক্তি, তাত অলপমান বান্ধোন থকাটো ভাল বুলি অনুভৱ হয়। কিন্তু এতিয়া যদি 1 ঘণ্টাৰ ভিতৰত বা 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত ভাওনাখন শেষ কৰিবলৈ কাটি 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 সৰু কৰি পেলাইছে, চবৰ ঘৰলৈকে এখন এখন নাট দি দিছে। আৰু যিসকলে গাব তাতো এইটো অলপ ব্যৱসায়ী, যিটো প্ৰতিযোগিতা আৰু ব্যৱসায়ী, এই কথাবিলাক ইয়াত চুই গৈছে। যাৰ কাৰণে এই সংস্কৃতিৰ পথাৰখন কিমান ভাল হ'ব সেইটো তোমালোকে জানিবা, আৰু সেইটো আমি নোৱাৰিম ক'ব, কাৰণ আমাৰ সিমান উচ্চ চিন্তা কৰিব পৰা আমাৰ ক্ষমতাই নাই। আচলতে কি হয়, এটা সময়ত এনেকুৱা আছিলে যে নামঘৰত অকল এটা খোল আছে, বাকী গাঁৱৰ মানুহে সেই খোলটো চুব নোৱাৰে। কিন্তু এই আজিৰ দিনত যেতিয়া এই ফাংচনবিলাক বাঢ়ি গ'ল, তাৰ এটা ভাল লক্ষণ হ'ল যে সকলোৱে শিকিবলৈ পাইছে। কিন্তু লগতে ভাল আৰু বেয়া সদায় লগতে আহিবই। যিটো একেবাৰে ওপৰলৈ উঠিবহি আকৌ নামিবই। সময়তকৈ সোনকালে যদি ওপৰলৈ উঠে তাক ভগৱানে নমাইও দিব। সেই তেনেকুৱাই হয়। এতিয়া আমাৰ ঢোল বিহুটোনো কিমানে চিনি পাইছিলে, এতিয়া ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পিছত গোটেই পৃথিৱীয়ে চিনি পাইছে। আচ্ছা বিজয়, ধন্যবাদ। আমি বহুত কথা পাতিলো। এতিয়া যিহেতু বাদ্যযন্ত্ৰ তুমি বহুত জানা, আমি দৰ্শক ৰাইজক যিহেতু কৈ থৈছো যে বাদ্যযন্ত্ৰ বহুত জানে, অকণমান অকণমান বজাই শুনাব। এতিয়া আমি অকণমান নেগেৰা শুনিম নে খোল শুনিম? কি শুনাবা? এতিয়া খোলকে অকণমান বজাবা। মোৰ লগত আজি অলপমান তাল অকণমান বাঁহীত সহযোগ কৰি দিব আমাৰ বিখ্যাত বাঁহী বাদক বিজয় শইকীয়া। নমস্কাৰ। এতিয়া সৰুকে বৰগীত অকণমান পৰিৱেশন কৰিম। মই খোলটো বজাই যাম। উদ্ধৱ চলহু।
নামটা ইংরেজি দিতে পারলে ধন্যবাদ বিজয়। ধন্যবাদ। ল'ৰাটো যিমান ধুনীয়া, তুমি তোমাৰ বাদ্যযন্ত্ৰ, হাঁহি, কথা বতৰা ইমান মাৰ্জিত, ভগৱানে সেইকাৰণে আচলতে তোমাক ঢেৰ কিবা কিবি দিছে দেই। হা, তোমাৰ কিনো কম, ভগৱানে 64 কলা দিয়ে নে কি বুলি কয় নহয়, চবেই দিছে আৰু ভগৱানে আৰু উজ্জ্বল কৰক তোমাক। ইচ্ছাও হ'ব লাগিব শিকিবলৈ। ইমান ভক্তিবান তুমি, আৰু ঈশ্বৰৰ প্ৰতি ভক্তি, ভগৱানক তুমি যেনেধৰণে উপলব্ধি কৰা, গুৰুৰ প্ৰতি তোমাৰ যিটো সদিচ্ছা, ভাৱ ভক্তি, এইবোৰে তোমাক বহুত ওপৰলৈ লৈ গৈছে। আজি বহুত কম বয়স হৈ আছে, আজি হয়তো এদিন তুমি কিমান যে জিলিকি উঠিবা। আৰু নতুন প্ৰজন্ম যিসকলে তোমালোকে, তুমি বুলিয়ে কৈছো, সৰু ল'ৰাবিলাকক কৈছো, যিসকলে দাদাক চাই আছা, এইবিলাকৰ পৰা আমি অকল খোলটো কি বজাইছে বা ঢোলটো কি বজাইছে, তাত কিবা এটা ভাল গুড বেড এইবোৰ কিবা এটা কমেণ্ট দিয়াটো ডাঙৰ কথা নহয়। ইয়াৰ ভাৱ ভক্তি, যিটো আধ্যাত্মিক যিটো ভাৱনাৰে তেওঁ সৃষ্টি কৰিছে নিজৰ জীৱন কলাবিলাকক, সেই বস্তুবোৰ খুব সূক্ষ্ম দৃষ্টিৰে যদি আমি উপলব্ধি কৰোঁ, আমি বহুত কিবা কিবি ল'ব পাৰিম। এটা কথা ক'বলৈ বিচাৰো, এই আধ্যাত্মিক ভাৱ হওক, ভগৱানৰ প্ৰতি আস্থা, আজিকালি এই স্পিৰিচুৱেল যিটো ল'ৰা ছোৱালীবোৰ নাইকিয়া হোৱা দেখা গৈছে। হয়, একদম সেই বস্তুটো মানে মই ঠিক দেখা নাই। কাৰণ ধৰ্ম মানে অকল এয়াই নহয় যে আমি পূজা কৰিব লাগে, ক'ৰবাত বলি দিব লাগে, সেইবোৰ নহয়। আমাৰ ধৰ্ম গ্ৰন্থত লিখা আছে আমি কেনেকে জীৱন কটাব লাগে, ভাল কৰ্তব্যবোৰ কি কি, আমাৰ বেয়া কৰ্তব্যবোৰ কি কি, সেইবিলাক এৰিব লাগে, সেইবিলাক বস্তুহে লিখা আছে। সেইবিলাক বস্তু আমি জানিব লাগে। এতিয়া এই মোৰনো সেই ভাৱবোৰ কেনেকে আহিলে, তাকে মই ভাবো সেই কথাষাৰ কিমান সত্য নাজানো। যেনেকে অভিমন্যু গৰ্ভত থাকোতেই, সুভদ্ৰা গৰ্ভত থাকোতেই এই কৃষ্ণই চক্ৰবেহু কেনেকে ভাঙিব লাগে, সোমাব লাগে, সেয়া শিকাইছিলে। সেই জন্মৰ পৰাই শিকি আহিলে অভিমন্যুৱে। হয়তো মোৰ লগতো চাগে তেনেকুৱা হৈছিলে। মোৰ মায়ে কয় যে মই যেতিয়া গৰ্ভত আছিলো, তেওঁ বোলে নামঘোষা খুব পঢ়িছিলে, তাৰপিছতে ভগৱানক খুব প্ৰাৰ্থনা কৰিছিলে। মই জন্ম হোৱা মোৰ প্ৰথম জন্মদিনতে ভাওনা এখন আগবঢ়াইছিলে। হয়তো তাৰে প্ৰভাৱ পৰিলে নেকি। একেবাৰে সত্য কথা দেই। আৰু এই কথাবোৰ একদম বাস্তৱ ছবি, কিন্তু বাস্তৱ ছবি, আৰু শুনিবলৈ বেয়া, আৰু তুমি কিমান গভীৰভাৱে কথাষাৰ লোৱা মই নাজানো, কিন্তু সাম্প্ৰতিক সময়ত মই এটা বস্তু খুব বেছিকে অভাৱ দেখিছো, কি জানানে? এগৰাকী প্ৰকৃত মাৰ অভাৱ দেখিছো। এগৰাকী যদি প্ৰকৃত মা যদি আমি পাওঁ, তাৰমানে মোৰ মায়ে নামটো লিখোতে দুবাৰ ভুল কৰিব পাৰে, কিন্তু মোৰ মা আকৌ দেই, মোৰ মা আকৌ। অৰ্থাৎ মোৰ মাৰ এতিয়া 75 বা 80 years হৈছে, সেই ধৰণৰ সেইখিনি মা, অৰ্থাৎ আগৰ সকল মা আছিল। কিন্তু আজিৰ যিসকল মাতৃ, জন্ম দিয়াতে যদি মাতৃ বুলি ভাবিছে, মোৰ মতে এইটো ভুল হৈছে। কিন্তু কাৰণ এগৰাকী মাতৃৰ দায়িত্ব আৰু কৰ্তব্য সন্তানৰ প্ৰতি বহুত ত্যাগ, কিন্তু নহয়নে বাৰু? মই আজিও যদি ওলাই আহো, বোপাই কিবা এটা খালি নি বুলি মায়ে মোক সোধে, চকুটো সোমাই গ'ল যে মায়ে মোক সোধে, মোবাইলটো পিটিকাত ব্যস্ত নাথাকে। কিন্তু এতিয়া আপোনাৰ কথাষাৰত কিছুমানে এতিয়া এনেকৈ ক'বও পাৰে, ধৰক আজিৰ দিনত মাইকী মানুহে চাকৰি কৰে, ইণ্ডিপেণ্ডেণ্ট, ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট ওমেন, নিজৰ লগতে ব্যস্ত, চাকৰি কৰে, পঢ়া শুনা। সেইকাৰণে আমাৰ আগৰ মাসকল, তেওঁলোকৰ চাকৰি নাছিলে, সেইকাৰণে আমাক ইমান সময় দিব পাৰিছিলে। কিন্তু তাতো মই এটা দৰ্শকলৈ এটা কথা ক'ব বিচাৰোঁ, মোৰ মা নাৰ্ছ হয়, চিফ ডিউটি কৰে, গোটেই মই জন্ম হোৱাৰ আগৰ পৰাই তেওঁ ডিউটিত আছে, কিন্তু তেওঁতো কেতিয়াও তেনেকুৱা হ'বলৈ নিদিলে। ডেফিনেটলি
ডেফিনেট সেয়াই এগৰাকী মাতৃ যদি মই মা হ'ম বুলি ভাবে নহয় কাৰণ কেনেকুৱা হৈ গৈছে বজৰুৱা এচাম মাইকী মানুহ তুমি যদি ফেচবুকেই খোলা মোবাইল খোলা ক'বলৈ এইখিনি কথালৈ আমি নাযাওঁ সেইখিনিলৈ নাযাওঁ সেইবোৰতো এগৰাকী মাতৃ সন্তান আছে গতিকে সেইবিলাক সন্তানে আজিৰ পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে দায়ী বুলি সিহঁতক উচ্ছৃংখল যুৱ সমাজ বুলি কৈ আমি লাভ নাই কিন্তু সেইকাৰণে অনুৰোধ কৰোঁ আমাৰ যিসকল নতুনকে উঠি অহা মাতৃ সঁচাৰ্থত অকণমান মা হ'বলৈ চেষ্টা কৰক ল'ৰা ছোৱালীক সময় দিয়ক ঘৰখনক সময় দিয়ক মোবাইলত সময় দিব নালাগে মোবাইলত সময় দিয়াতকৈ ল'ৰা ছোৱালীক সময় দিয়ক আধ্যাত্মিক জ্ঞানটো তেওঁলোকে দেখিব লাগিব ৰাতি সন্ধ্যা লগা অকণমান নামঘৰত সোমোৱা দেখিব লাগিব প্ৰাৰ্থনা গোৱা দেখিব লাগিব এইবিলাক মানে নহয় আজিকালি একদম তুমি প্ৰেক্টিকেল কথাটো চাবা দেই যদি ল'ৰাটো 100ৰ ভিতৰত যদি 100 পাইছে নহয় সেইগৰাকী ঘৰত মই মাতৃসকলক দোষাৰোপ কৰা নাই সকলো মাতৃকে এগৰাকী হ'লেও এনেকুৱা ওলাব ছাগলী মাংস সৈতে ভাত খাব ৰাইট নম্বৰৰ পিছত দৌৰিছে অকল প্ৰতিযোগিতাৰ পিছত দৌৰাইছে মোৰ ল'ৰাটো ৰামতকৈ ভাল হ'ব লাগে যদুতকৈ ভাল হ'ব লাগে যদুতকৈ উচ্চ হ'ব লাগে তুলনা কৰি কৰি এখন বিকৃত সমাজ তুমি ভালকে মন কৰিবা ঘৰৰ চাৰিওফালে তোমাৰ 100ৰ ভিতৰত 100 পোৱাত সেই ল'ৰা ছোৱালী পাবা আজি তুমি সমাজখনত যদি চোৱা বহুত ভাল ভাল শিক্ষিত নম্বৰ লোৱা ল'ৰা ছোৱালী ঢেৰ আছে কিন্তু মানুহ কেইজন আছে বাৰু এই মানুহ কৰিবলৈ হ'লে কিন্তু মা লাগিব মা এগৰাকী লাগিব গতিকে আমি এখন ভাল সমাজ পাবলৈ হ'লে অকল আন্দোলনেই নহয় এগৰাকী মা আমি তপস্যা কৰিব লাগিব আৰু মা গৰাকীও সন্তানক মানুহ কৰিম বুলি ভাবিব লাগিব আমি আচলতে বয়স অনুপাতে হয়তো তুমি ইমান তোমাক মই কথা ক'ব নালাগে তুমি বহুত সৰু ল'ৰা তুমি ভাল লাগিছে কাৰণে তোমাক কথাখিনি কৈছো বাদ্যযন্ত্ৰ বহুত বজোৱা নেগেৰাও আছে ইয়াত হয় অকণমানটো চব দেখাইছা বাৰু নেগেৰাজোৰ অকণমান দেখাবা এই নেগেৰাজোৰ ৰাইজে চাবলৈ বিচাৰি আছে বাৰু ঠিক কোন বজাই দিয়াচোন এয়া মই নে অকণমান বজাই দেখাইছো আৰু এইযোৰ নেগেৰা বুজাবা এতিয়া এইযোৰ নেগেৰা প্ৰথম দেখিছো আজি বাঁহৰ বনোৱা নহয় জানো হয় বাঁহৰ নেগেৰা নেগেৰাজোৰ বিষয়ে অকণমান কৈ দিয়াছো ৰাইজক কি কথা এয়া আচলতে ইয়াত আমাৰ দুলীয়াজানৰ এদিন এক্সপো হৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল নে কিবা এটা পাতিছিলে তেতিয়া আমাৰ ধেমাজিৰ পৰা এজন মানুহ আহিছিলে তেওঁ বাদ্যযন্ত্ৰ বিকি আছিলে তাৰপিছতে এইযোৰ দেখিলো তাৰপিছত তেওঁ সুধিলো এইযোৰ বোলে বাঁহৰ নেগেৰা ইয়াৰ যদি বেলেগ কিবা নাম আছে মই নাজানো ৰাইজে যাতে কমেণ্ট বক্সত জনাই দিয়ে মই যাতে শিকিবলৈ পাৰোঁ এনেকুৱা বাঁহৰ বেলেগ এটা ইনষ্ট্ৰুমেণ্টটো মই দেখিছোঁ তাৰো নামটো মই ভালকৈ নাজানো ইয়াৰ খালি দুটা বেলেগ বেলেগ টিউনত আছে কাৰণে নেগেৰা নিচিনাকৈ বজাব পাৰি এইটো বেছটো এইটো তালিটো নিচিনাকৈ ধুনীয়াকৈ বজাব পাৰি এই অৰ্কেষ্ট্ৰাবোৰত যদি কোনোবাই ব্যৱহাৰ কৰিব বিচাৰে ধুনীয়াকৈ মাইকটো লগাই লৈ ইয়াত বৰ ধুনীয়া শব্দ ওলায় তাকে অকণমান বজাই দেখাম বাৰু ধন্যবাদ আৰু আছে বাদ্যযন্ত্ৰ অকণমান বাঁহী বজাব লাগিব হয় অকণমান নেগেৰা অকণমান বজাওঁ ভাল নেগেৰা
ধন্যবাদ বিজয় ধন্যবাদ অকমান শুনিছো আৰু সময় বহুত গৈ আছে নহয় তাকে অকমান দেখাইছো শুনিবলৈ মন যায় কিন্তু ৰাইজে আকৌ ইমান দেৰি আচলতে লগত কেইবাজনো সংগতকাৰী যেতিয়া হয় তেতিয়া ধুনীয়াকে এটা স্ক্ৰিপ্ট টাইপত ধুনীয়াকে বজাব পাৰি এটা কথা কি ফেচবুকত বহুত ট্ৰল হৈছিলে তোমাৰ আমাৰতো অসমীয়া সমাজত আছে আগবাঢ়ি যোৱাৰ লগে লগে পিছফালৰ পৰা টানিব লাগে তাকে হিংসা এইবোৰতো অসমীয়া সমাজৰ কিছুমান আজিকালি ইনগ্ৰেডিয়েণ্ট নিচিনা হৈ গ'ল সমাজৰ স্বভাৱ নিচিনা হ'ল তুমি যেতিয়া এবাৰ উজাৰ বজাইছিলা এটা চাপৰ তেতিয়া ট্ৰল হৈছিলে মই পাইছো এইটো নিউজ কি কথা আচলতে ট্ৰল সেইসকল মানুহে কৰে যিসকলৰ জ্ঞান কম আছে বুলি মই ভাবো এমটি ভেছেল সাউণ্ড মাছ বুলি ইংলিছৰ প্ৰভাৱ এটা আছে খালী কলহটোত শব্দ বেছি কৰে মই বজাইছিলো মেঘে গজা হাতখনত ঢোলত মেঘে কেনেকে গাজে বৰষুণ কেনেকে পৰে টিঙত কেনেকে পৰে সেই তাকে বজাইছিলো কিন্তু মানুহসকলে মানে কি কমেন্ট কৰিছে যে কি কোন কোম্পানী টিঙতনো এনেকুৱা হেৰি বৰষুণ পৰে তাৰপিছতে কিছুমানেতো মোক মদাহী বুলিয়ে কৈ দিলে মাল খাই একদম পেল হৈ আছে এনেকে কমেন্ট কিছুমান কৈছে কিন্তু সেইসকল মই ৰিপ্লাই দিছিলো এজন দুজনক ৰিপ্লাই দিলো যে মঘাই উজাই যদি এনেকে বজাইছিলে তেতিয়াহ'লে আপুনি মোৰ গুৰুক আপুনি ভুল বুলি কৈছে বগাই উজাই মোক সেইদৰে শিকাইছিলে মই সেইদৰে বজালো মানে মোৰ গুৰু ভুল মানে বগাই উজা যদি ভুল তেতিয়াহ'লে মঘাই উজা ভুল আপুনি মঘাই উজাকে ভুল বুলি ক'লে আল্টিমেটলি আচলতে তেওঁলোকে এইবিলাক বস্তু নাজানে কাৰণে তেনেকে কয় জনাসকলে নাই কোৱা নহয় যিসকলে জানে যিসকলে বুজি পায় তেওঁলোকেতো ধুনীয়া কমেণ্ট কৰিছে প্ৰত্যাহ্বান এভৰি জীৱনৰ থাকিবই লাগে নহয় জানো আচ্ছা আজি সোমনাথ ওজা যিমান চৰ্চিত হয় যিখন মঞ্চ পাইছে ঠিক মঘাই ওজা বা তুলসী ওজাৰ সেইখন মঞ্চ পোৱা নাছিলে হয়তো এতিয়া ছ'চিয়েল মিডিয়া বা কিবা কিবি মিডিয়াৰ অভাৱ আছিলে কিন্তু কিয় বাৰু তেওঁলোকে যেন কিবা ইমান আজি ওজা বুলি ক'লে মঘাই ওজাৰ নামটোৱে আহে য'তেই হওক তুলসী ওজাৰ নামটোৱে কিন্তু যিমতে তেওঁলোকে পাব লাগিছিলে প্ৰাপ্য ক'ৰ পৰা সমাজৰ পৰা বুলি নকওঁ মই চৰকাৰী সুবিধা বা অন্যান্য যিখিনি পাব লাগিছিলে তেওঁলোক যেন বঞ্চিত হৈছে কি কয় এই ক্ষেত্ৰত তাৰ ক্ষেত্ৰত এটা কথা হ'ব পঢ়া শুনা আমাৰ সোমনাথ বৰা দেৱৰ পঢ়া শুনা আছে তেওঁ MSc পাছ আৰু সেইকাৰণে তেওঁক যথেষ্ট বিদ্যাই সহায় কৰে আৰু এটা কথা মই ক'ব বিচাৰোঁ আমাৰ সমাজখনে এনেকুৱা যে মৰিলেহে গুৰুত্ব দিয়ে সেয়া আমি চবতে দেখিছোঁ এতিয়া ৰাজীৱ শদিয়া তেখেত মৰাৰ পিছতহে তেওঁ গণশিল্পী হ'ল তাৰ আগততো কোনো পাত্তাই দিয়া নাছিলে তেওঁক মিছা ক'লে কি হ'ব ময়ে চিনি নাপাওঁ মই তেওঁ ঢুকোৱাৰ পিছতহে চিনি পাইছোঁ যে ৰাজীৱ শদিয়া বুলি এজন মানুহ আছিলে এতিয়া দুখনো কাক দিব এতিয়া ভাল কণ্টেণ্ট যেতিয়া আমি আপলোড কৰোঁ ইউটিউবত বা হেৰিত ছ'চিয়েল মিডিয়াত কোনো পাত্তা নিদিয়ে কিন্তু সেই আধা নঙঠা হৈ নাচিব সেইবোৰ কিন্তু একদম ফুল ভিউজ আহে মিলিয়ন ভিউজ আহে বেয়া কাম কৰি মানুহে আজিকালি ধনী হৈ আছে ফেমাছ হৈ আছে কিন্তু ভাল কাম কৰাকেইটাক মানুহে পাত্তাই দিয়া নাই এতিয়া তাক আমি এতিয়া কাকনো দুখিম এতিয়া কথাটো তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আছিলে সেইকাৰণে সুধি ললো আজি কি নহওক অকণমান বাঁহী শুনিম এতিয়া বাৰু ঠিক আছে
ধন্যবাদ বিজয়। ধন্যবাদ। এতিয়া অকণমান পেপা শুনো। বাৰু মই বৰ এটা এক্সপাৰ্ট নহয় বাৰু, হ'লেও অলপ চেষ্টা কৰিম। ধন্যবাদ ধন্যবাদ বিজয়। বহুত সময় তোমাক আজি বাদ্যযন্ত্ৰ বজোৱালো, আচলতে ৰাইজক চিনাকি কৰি দিবৰ কাৰণে। ইতিমধ্যে আমাৰ অনুষ্ঠানো প্ৰায় শেষ কৰিব হৈছে, আৰু শেষত আমাৰ এটা অনুষ্ঠান অকণমান সময় 2 মিনিট সময়তো গোটেই একেলগে, তোমাৰ যিহেতু গীটাৰখনো খুব প্ৰিয়, গীটাৰ বজাব জানা, গতিকে অকণমান সেইটো দেখাবা। তাৰ অনুষ্ঠান শেষ কৰাৰ আগতে আমি আমাৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিছে আজি কিছুদিন ধৰি তোমাৰ লগত মোৰ শিষ্য এজন ভাইটি, হয়, তেওঁ লখিমপুৰৰ পৰা আহিছে। তেখেতে মোৰ লগত এতিয়া তাবলা বজাই দিলে। তেখেত ঢোল শিকিবলৈ, বিশেষকৈ ওজা সংস্কৃতিৰ ওপৰত শিকিবলৈ মোৰ ওচৰলৈ আহিছে। এই দুলীয়াজানতে কেইদিনমান থাকি মোৰ ওচৰত শিকি আছে। তেখেতে এতিয়া আকৌ আমি ধুনীয়াকৈ এতিয়া বহিম, মই অকণমান গীটাৰখন কৰ্ড অকণমান ধৰি দিম। আৰু তাৰ আগতে আমি দৰ্শক ৰাইজক এটা কথা ক'ব লাগিব, যিহেতু তেওঁলোকে আমাক বহুত সহায় কৰিলে, নহয় জানো? আজি এই অনুষ্ঠানটো ধুনীয়া কৰিবৰ কাৰণে তেওঁলোকে যিমান ধুনীয়াকৈ সহায় কৰিলে, তেওঁলোকক আমি দৰ্শক ৰাইজক চিনাকি কৰি দিয়া ভাল হ'ব, নহয় জানো? খালি আমি এইখিনিতে ক্ষমা বিচাৰিব লাগিব, তেওঁলোকে যিহেতু চুৰিয়া পিন্ধা নাই, তেওঁলোকে অকণ অসুবিধা পাইছে, তথাপিও আমি দৰ্শক ৰাইজক চিনাকি কৰি দিব বিচাৰিছোঁ। আহাচোন অকণমান। ইমান পৰে আমাক দৰ্শক ৰাইজক চিনাকি কৰি দিবলৈ আমি আগবাঢ়িছোঁ। ইমান পৰে আমাৰ বাদ্যযন্ত্ৰত সংগত কৰিছিলে লখিমপুৰৰ ভাইটি। তোমাৰ নামটো কোৱা ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণমণি বৰা। কৃষ্ণমণি বৰাই আজি কেইবাদিনো ধৰি তোমালোকৰ ঘৰত আছে। তেওঁ ঢোলৰ ওজা সংস্কৃতিটোৰ ওপৰত, নহয় জানো, তাৰ ওপৰত প্ৰশিক্ষণ লৈ আছে। আৰু তুমি আমাক বহুত সময় ধৰি সংগত কৰি আছা, তাল বজাইছা, বেকগ্ৰাউণ্ডত তাল বজাই আছা, সহায় কৰিছা। তোমাৰো উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। দৰ্শক ৰাইজক আমি চিনাকি কৰি দিছোঁ। বাঁহীত সংগত কৰিছিলে আমাৰ ভাইটিটোৱে। তোমাৰ নামটো? নমস্কাৰ, মই শ্ৰী বিজয় কুমাৰ শইকীয়া। তেওঁ বাঁহীৰ এতিয়া অসমৰ বিভিন্ন স্থানত বাঁহী বজাই তেওঁ যথেষ্টখিনি সমাদৰ পাইছে ৰাইজৰ। আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ বিজয়। তুমিও খুব সাধনা কৰি আগবাঢ়ি গৈ আছা, আগবাঢ়ি যোৱা, সকলোৱে প্ৰেৰণাৰ স্থল হৈ তুমিও থিয় হোৱা। ধন্যবাদ বিজয়। ইতিমধ্যে আমাৰ এই কাৰ্যসূচী অন্ত পৰিব হৈছে, কিন্তু এইখিনিতে যদি আমি এটা ভুল কৰি যাব নোৱাৰোঁ, সেইটো হৈছে বিজয় মোৰ লগত চিনাকি হ'ল, তোমাৰ নামটো দিলে, তোমাৰ লগত মোক আজিৰ সাক্ষাৎকাৰটো কৰিবৰ কাৰণে প্ৰথম ইন্ধন যোগা ব্যক্তিজন হৈছে জালনীৰ পংকজ শইকীয়া। গতিকে এই চেগতে মই জালনীৰ পংকজ শইকীয়া, তুমি ইমান ধুনীয়া ল'ৰা এটা, অন্তৰ ধুনীয়া, চেহেৰা ধুনীয়া, মন ধুনীয়া, কৰ্মক্ষেত্ৰ ধুনীয়া, ইমান ধুনীয়া ল'ৰা এটা তুমি দিলা, তাৰ কাৰণে তোমাক আমি এই চেনেলৰ যোগেদি আন্তৰিক অভিনন্দন মোৰ ফালৰ পৰা আৰু ধন্যবাদ জনাইছোঁ। এনেধৰণে তুমি আমাক আগুৱাই যোৱাত সহায় কৰিবা বুলি আশা থাকিল। ধন্যবাদ। শেষত তোমালোকে একেলগে কিবা এটা বজোৱাৰ কথা কৈছিলা, এইটোৱে অনুষ্ঠানটো আমি শেষ কৰিম।
ধন্যবাদ ধন্যবাদ সকলো লোকে ধন্যবাদ জনালো আজিৰ এই অনুষ্ঠানটি আমি ইমানতে সমাপ্ত কৰিব লাগিব আমি এই অনুষ্ঠানটো কৰিছো যথেষ্ট দীঘল হৈছে এই অনুষ্ঠানটো কৰোতে আপোনালোক আমি যি ধৰণে মনোৰঞ্জন দিব লাগিছিল হয়তো আপোনালোকে যদি ক'বাত কথা কওঁতে তেওঁ কওঁতে বা মই কওঁতে বা কোনোবা এজনে কিবা কিবি বাদ্যযন্ত্ৰ বজাওঁতে যদি অজানিতেও যদি ক'বাত আপোনালোকক আঘাত দিছো আমি জ্ঞানে কৰা নাই হেতু অজ্ঞানকিতভাৱে হৈছে তাৰ কাৰণে আপোনালোকে আমাক ক্ষমা কৰিব বিশেষভাৱে উঠি অহা নতুন প্ৰজন্মবিলাকক আপোনালোকে অকণমান তেওঁলোকৰ সপোনটো বাস্তৱত পৰিণত হ'বৰ কাৰণে আশীৰ্বাদ কৰিব বুলি আশা কৰিছো দৰ্শক ৰাইজক আমি এই যে ইমান পৰে দীঘল এটা কাৰ্যসূচী আজিৰ এই সংগীতৰ যিটো কাৰ্যসূচী আমি দেখুৱালো যিটো যিজন ল'ৰাক লৈ আমি এই কাৰ্যসূচী কৰিছিলো জনচাৰ বিজয় নামটো অলপ জটিল সেই বিজয়ৰ দেউতাক আমি চিনাকি কৰি দিবলৈ আহিছো নমস্কাৰ দাদা নমস্কাৰ এয়া তিলেশ্বৰ দুৱৰা উৰফে তৰংগ দুৱৰা খুব ঠাণ্ডা মানুহ দেখিলে গম পায় মাৰ্জিত অমায়িক আমি আগৰ পৰা জানো অসম গেছ কোম্পানীত তেওঁ চাকৰি কৰে আৰু দাদা আমি আপোনাৰ পৰা অকমান কথা জানিব বিচাৰিছো আপোনাৰ ল'ৰাটোৱে আজি বহুত সময় ধৰি বাদ্যযন্ত্ৰ বজালে কমেও 6-7 বিধ বাদ্যযন্ত্ৰ তেওঁ বজালে আৰু ইমান ধুনীয়া ধুনীয়া গভীৰভাৱে কথা কৈছে আৰু বিশেষকৈ বয়স অনুপাতে তেওঁ কথাবিলাকৰ বহুত ওপৰৰ কথা কৈছে আধ্যাত্মিক চেতনাৰ কথা কৈছে গুৰুৰ কথা কৈছে বাদ্যযন্ত্ৰ কেনেকৈ ল'ব লাগে হেতু কথা কৈছে গোটেই নতুন প্ৰজন্মক কাৰণে এটা ভাল আদৰ্শ আমি খুব শান্তি পাইছো ভাল লাগিছে আপুনি আপোনাৰ সন্তানক লৈ কি ক'ব তাক একচুৱেলি মই এইটো বাদ্যযন্ত্ৰৰ বিষয়ে মই বিশেষ একো নাজানো সৰুতে তাক 6-7 বছৰতে বাদ্যযন্ত্ৰ ঢোলৰ ক্লাছটো মই শিকিবলৈ দিছিলোঁ তাক মই তেতিয়া এটা কথা কৈছিলোঁ যে অসমীয়া বাদ্য যিটো ঢোল খোল নাগাৰা বাঁহী পেঁপা তাত ক'তো তই মানে হেৰি এক্সপাৰ্ট হ'ব নালাগে ওজা হ'ব নালাগে খালি যিকোনো এটা ইনষ্ট্ৰুমেণ্ট যিটো বাদ্যযন্ত্ৰ দেখিলে পিছ হুঁহকি আহিব নালাগে সিমানখিনিলৈকে তই শিক সিমানখিনিলৈকে মই তাক আগবঢ়াই দিছিলোঁ তাৰপিছত সি নিজে এতিয়া পঢ়াৰ মাজতে নিজে যিখিনি কথা কাম কৰি গৈ আছে সেইখিনি তাৰ ক্ৰেডিট মই সিমানখিনিলৈকেহে দিলোঁ তাৰ পিছৰখিনি সি নিজে কৰি আছে সমান্তৰালভাৱে পঢ়াৰ লগতে বাদ্যযন্ত্ৰৰ লগতে পঢ়াটো উচ্চ শিক্ষাৰে সি আগবাঢ়ি গৈ আছে আপুনিও এজন চাকৰিয়াল মাতৃও এগৰাকী চাকৰিয়াল তথাপিও আপোনাৰ সন্তান সুসন্তান সমাজৰ উজ্জ্বল নক্ষত্ৰ সমাজৰ কাৰণে আদৰ্শ এনেকুৱা এজন ভাল ল'ৰা সমাজে খুব বিচাৰে আজিৰ যুগত এই যে ভাল ল'ৰা যেতিয়া হৈছে আজিৰ নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হৈছে তাৰ গুৰিতে কি বুলি আপুনি ভাবে গুৰিতে মানে কি মানুহ কিছুমানে ল'ৰা 6-7 পঢ়া পিছৰ পৰা ল'ৰাক মানে খুব প্ৰেছাৰ এটা দি থাকে কিন্তু মই সেই প্ৰেছাৰটো মই নিদিওঁ মোৰ আইডিয়লজিটো অলপ বেলেগ এতিয়া মই সি ক্লাছ 7 মান পাওঁতেই মই তাক মই মোবাইল কম্পিউটাৰ চব দি দিলোঁ তাৰ মাজত সোমাই যা তাৰপিছত অকণমান জনা শুনাৰ পিছত তাক মই গাড়ী মটৰচাইকেল চব শিকাই দিলোঁ মাকে কিন্তু মোক কথা কৈছিলে যে ইমান কেলৈ কৰি দিছে মই বোলো পঢ়ি যাওক কৰি যাওক গাড়ী মটৰচাইকেলত সি ইৰিটেট হৈ যাব কোনোবা দিনা গতিকে সেইদিন এতিয়া মোৰ ঘৰতে গাড়ী আছে মটৰচাইকেল স্কুটাৰ আছে সি পৰাপক্ষত সি চাইকেলখন লৈহে যায় কাৰণ সেইবিলাকলৈ তাৰ ধান্দা নাই কাৰণ সেইবিলাক সি এটা সময়ত পাৰ কৰি গুচি আহিলে কম্পিউটাৰ মোবাইল দিলে ল'ৰা বেয়া হয় বুলি কয় কিন্তু মোৰ কথাটো বেলেগ ধৰণৰ বেয়া হ'লে হবি আকৌ তই মোৰ কি আছে আৰু যেতিয়া বেয়া হ'বি তেতিয়া মই ব্ৰেকডাল ক'ত মাৰিব লাগে মই জানো নহয় মই তেতিয়া মাৰিম সেইকাৰণে সেই বস্তুটো মই তাক চব দি দিলোঁ মুকলিকৈ পাই গ'ল মুকলিকৈ পোৱাৰ পিছত সি ভাল কোনটো বেয়া কোনটো সি নিজে বিচাৰ কৰি পোৱা হ'ল গতিকে এতিয়া মই তাৰপিছত একো লাগি নাথাকোঁ মই আজিলৈকে তাক এদিনো LP স্কুলৰ পৰা মানে নাৰ্চাৰী পেপৰ পৰা আজিলৈকে তাক মই পঢ়গৈ বুলি কোৱা নাই পঢ়িবলৈ মই তাক আজিলৈকে কৈ পোৱা নাই সি নিজে পঢ়ে কিন্তু 93% 92%ৰ তলত আজিলৈকে কোনো ক্লাছতে সি মাৰ্কছ পোৱা নাই সেই হিচাপে গৈ থাকে গতিকে মোৰ চিন্তাধাৰাটো অকণমান বেলেগ ধৰণৰ এই আপোনাৰ চিন্তাধাৰা ব্যতিক্ৰম হোৱাৰ কাৰণে আজি আপোনাৰ সন্তান ব্যতিক্ৰম
আপোনাৰ দৰে এজন আদৰ্শ পিতৃক আমি সেৱা জনাইছো এই ধৰণৰ সন্তান আপুনি জন্ম দিয়া আপোনাৰ সন্তান কিন্তু আমাৰ সমাজৰ কাৰণে এটি ধূপ বতৰা কথা বতৰা গোটেই পৰিৱেশটো ইমান জীপাল কৰি দিলে আৰু আপুনি যে এনেকুৱা এটা সন্তান আমাক দিলে সমাজৰ কাৰণে দিছে আপোনাক আৰু মাতৃগৰাকীক মই প্ৰণাম জনাইছো নমস্কাৰ প্ৰণাম জনাইছো আৰু ভগৱন্তই আপোনাকো দীৰ্ঘায়ু কৰি ৰাখক এনেকৈ সুন্দৰকৈ ৰাখক আৰু এই উজ্জ্বল নক্ষত্ৰটো আৰু জিলিকি উঠক তাৰে কামনা কৰি আজি এই অনুষ্ঠানটি ইমানতে সমাপ্ত কৰিলো ধন্যবাদ